हेलो गाइस तो আজি আমি আকৌ এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু মই এতিয়া বনাম পালেং শাক আৰু আলু ভাজি একেলগতে বনাম আজি ৰেচিপিটো সিম্পল আছে তো সিম্পল মানে কি পালেং শাক বনাম আলু দি কিনে আৰু এফালে বিলাহী আছে জলকীয়া দুটা লৈছো আৰু পিয়াজ অলপ লৈছো এটা লৈছো মই পিয়াজ আৰু ডিম আছে অমলেট বনাম আৰু পালেং আৰু আলু সবজি বনাম ফ্ৰাই কৰি অলপ জুল বেয়া হৈ বনাম যেনেকৈ বনাম আপোনালোকক দেখাই যাম আৰু ভিডিওটো সম্পূৰ্ণ চাব স্কিপ নকৰিব যেহেতু আমি অসমীয়া মানুহ নহয় জানো আমি সিম্পল খানা ভাল পাওঁ তো গতিকে আমি সিম্পল খানাটো ষ্টাৰ্ট কৰোঁ বনাবলৈ কেনেকৈ খাম কি কৰিম তো বলক ভিডিওটো আৰম্ভ কৰোঁ আৰু ভিডিওবিলাক মোৰ লাইক কৰি যাব চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিওটো আৰম্ভ কৰোঁ আৰু কেনেকৈ বনাওঁ আপোনালোককো দেখাই যাওঁ আৰু আমিও খাই যাওঁ তো আপোনালোকেও খাব এনেকৈ কৰি তো ইয়াত আমি কি কৰিব লাগিব কিছুমান বেয়া পাত আছে এইবিলাক পেলাব লাগিব ভাল পাতবিলাক ৰাখিব লাগিব ইয়াত সবজি বহুত দাম হায়দৰাবাদত সেইটো কাৰণে বহুত ডিষ্টাৰ্ব পাইছোঁ সবজি মানে 50 টকা 60 টকা মইতো 150 টকালৈকে কেজি কিনি খাইছোঁ বহুত দাম বস্তুবিলাকৰ হিন্দীটোৱে কৈ যোৱা হয় আৰু প্ৰত্যেকটো ক্ষেত্ৰতে সেই হিন্দীটোহে ওলাই গৈ এইটো পালেং এইটো কিবা লতা জাতীয় পালেং নহয় কিবাহে বেলেগ পালেঙৰ নিচিনাই দেখায় বাৰু ভিডিওটোত জনাবচোন লতা নিচিনা আছে তো গৰম হ'বলৈ এতিয়া দিছোঁ মই এটা কাটি লওঁ আলুটো আৰু বিলাহীটো তো আমি এতিয়া আলু দি দিম আলুটো কি হ'ল প্ৰথমতে আমি ফ্ৰাই কৰি ল'ব লাগিব ফ্ৰাই কৰি মানে কি হ'ল 50% যাব লাগিব এতিয়া আমি ফ্ৰাই কৰিম হালধি অকণমান কালাৰৰ কাৰণে ৰেড চিলি দিব লাগিব আৰু অলপ ধনিয়া দি দিছোঁ অলপ টেষ্টটো আহিব চিকেন মছলা অলপমান দি দিছোঁ বাট সোৱাদ মাত্ৰ আদা নহৰু পেষ্ট অকণমান দি দিছোঁ ভিডিঅ'টো লাইক কৰি দিব 5 মিনিট ৰখি লওঁ ৰখি লৈ তেতিয়া পালেং শাকবিলাক দিম তাৰপিছত আৰু বিলাহী দিম প্ৰথম বিলাহী দিম তো গ্ৰেভিটো বনাই লওঁ তাৰপিছত শাকটো দিম শাকটো দিয়াৰ পিছত অলপমান সিজালে হৈ যাব আলুটো 50% সিজাম শাকটো 50% সিজা পাছতহে দিম 30% হৈ গ'ল তেতিয়া আমি টমাটো দি দিম আমাৰ এইখিনি 50% বেছি হৈ গ'ল এতিয়া আমি শাকটো দি দিম
ফাইনেলি আমাৰ চব্জি হৈ গ'ল। তো অলপ পানী ৰাখিছোঁ কাৰণ কেলৈ বেলেগ চব্জি নবনাওঁ, সেইটোৱে দি খাব লাগিব। তো এতিয়া আমি এইখিনি নমাই দিম। নমাই দিয়াৰ পিছত তো গাইজ আমাৰ সম্পূৰ্ণ বনাই হৈ গ'ল। এতিয়া আমি খাব লাগে। তো এইটো দেখিছে আমি ৰেডি কৰি আছোঁ আৰু আনিম বস্তুকেইটা। তো এতিয়া চব্জিটো আনিম, ধুনীয়াকৈ আমি খাই লওঁ। বহুত টাইমো হৈ গ'ল, 9:30 যিহেতু বাজিবলৈ হ'ল। তো ব'লক আমি খোৱাটো আৰম্ভ কৰোঁ। সম্পূৰ্ণ আমি বনাই ল'লোঁ। তো ব'লক খাওঁ।